সো হেল্ল গাইস, স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ' মানে নহয় আৰু এইটো আমাৰ এই চেনেলটোৰ প্ৰথম ভিডিঅ'। আজি কথা পাতিম এনেকুৱা প্ৰাণীৰ বিষয়ে, যোনবিলাক প্ৰাণী নেকি গম পাইছে আৰু এই সময়ত ছ'চিয়েল মিডিয়াত হাগি আছে বৰ্তমান। সো বেছি দিন নকৰি আজি ভিডিঅ' ভগৱানৰ নাম লৈ আৰম্ভ কৰোঁ। পাদিবলৈ ভয় নালাগে, কিন্তু পাদাৰ লগত বুজাও বুলিহে ভয় লাগে। কি কোৱা বে, পাতিবলৈ ভয় নালাগে বুলি? পাতিবলৈ কি ভয় লাগে নেকি মানুহক? হা, পাতিলে যদি গু ওলাই নহয়, সেইকাৰণে তুমি এটা কাম কৰিবা, ডক্টৰৰ ওচৰত গৈ চিলাই কৰাই ল'বা, গম পাইছা নাই? তেতিয়া তোমাৰ ফুচকে ওলাই যাব মক্কেল। আৰু ইয়াৰ মোচনডাল চোৱা নাই গাইছ, কিয়াও মোচন চোৱা ইয়াও বদতমিজ। তোমাক পাবলৈ শকত হৈ বহুত কষ্ট কৰিছিলোঁ, ভীমকলো খালোঁ, কিন্তু তোমাকো নাপালোঁ, হাগোতেহে বহুত কষ্ট পালোঁ। যি বয়সৰ নিজৰ প্ৰতিটোকে ভালকৈ থ'ব নাজানিছিলোঁ, সেই বয়সৰ কণ মানি শিশুৱে আজি প্ৰেম প্ৰীতি চলাইছে, সেইটো ছ'চিয়েল মিডিয়া। আবে ভস্ৰীকে পঢ়াই লিখাই কৰ লো, ध्यान लगाओ, IAS बनो और देश को संभालो। लेकिन नहीं, तुम्हारी गांड में चनूने काट रहा है। সো বন্ধুসকল, আজি মানে যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে কি কৰিব লাগে তোমালোকে জানাই। एक तो बेसिक ट्रिक है, एक तो लाइक और शेयर ठोक दीजिए महाकाल का दबा के लाइक और शेयर ठोक दीजिए, 5000 लौटे दिख जाना चाहिए। ये 4000 के लिए मैं यहाँ पे नहीं खड़ा हूँ, पूरा साल मेहनत करता हूँ आपके लिए बेटा। ऐसा नहीं चलेगा, ऐसा नहीं चलेगा। लाइक ठोकी दबा के, लाइक ठोकी।